নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। তো বহুতে ভাল খবৰ, তিনিটা বিভাগত হ'ব নিযুক্তি আৰু এই কথা জনাইছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে। তো 10 মেৰ ভিতৰত চৰকাৰে দিব চৰকাৰী চাকৰি। শিক্ষা বিভাগত 25,000 চাকৰি। 10 মেৰ ভিতৰতে এই চাকৰি প্ৰদানৰ লক্ষ্য লৈছে হিমন্ত চৰকাৰে। স্বাস্থ্য বিভাগত 5,000 চাকৰি মুকলি কৰিব চৰকাৰে। 1 মে আৰু 2 মেৰ ভিতৰত এইসমূহ নিযুক্তি প্ৰদান কৰা হ'ব। তো যিখিনি আপোনালোকৰ স্বাস্থ্য বিভাগৰ টেকনিকেল আৰু নন টেকনিকেল পদৰ ইতিমধ্যে স্কিল টেষ্টসমূহ হৈ গৈছে। তো সেই পদখিনিৰো হয়তো আপোনালোকৰ এই 1 মে আৰু 2 মেৰ ভিতৰতে নিযুক্তিসমূহ প্ৰদান কৰা হ'ব পাৰে। তো আৰক্ষী বেটেলিয়নত 5,000 নতুন পদ সৃষ্টি। তো ইতিমধ্যে আমি সকলোৱে গম পাইছোঁ যে অসম আৰক্ষী কামাণ্ডো বেটেলিয়নৰ 2,450টা কামাণ্ডো বেটেলিয়ন পোষ্ট মুকলি কৰিছে আৰু অতি কম দিনৰ ভিতৰতে আপোনালোকৰ নতুনকৈ পদ মুকলি কৰিব। তো অসম আৰক্ষীত সৰ্বমুঠ 16,000 পদত নিযুক্তি দিব। তো 10 মেৰ ভিতৰতে এইসমূহ নিযুক্তি দিব হিমন্ত চৰকাৰে। তো এটা বহুতে ভাল খবৰ। তো অতি কম দিনৰ ভিতৰতে আপোনালোকৰ এই নিযুক্তিসমূহ দি দিব। আৰু ইতিমধ্যে আমি সকলোৱে গম পাইছোঁ যে 6,662টা পদৰ লগতে যিখিনি APRO বা যিখিনি AISF, তো এনেকুৱা ধৰণৰ পদখিনিৰো ইতিমধ্যে আপোনালোকৰ নটিচ আহি গৈছে। ফেব্ৰুৱাৰী মাহতে আপোনালোকৰ যিখিনি ৰিটেন টেষ্ট সেইখিনি অনুষ্ঠিত হ'ব। তো এইখিনি আছিল ভিডিঅ'টো আপোনালোকক দিবৰ বাবে। তো ভিডিঅ'টো এইখিনিতে সামৰিছোঁ। আজিলৈ জয় আই অসম।